নমস্কাৰ বন্ধু বান্ধৱীসকল মই গীতাশ্ৰী আজি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই এটা মালপোৱাৰ ৰেচিপি দিবলৈ ওলাইছো আপোনালোকক নতুন সকলে লাইক শেয়াৰ কমেন্ট কৰি সাবস্ক্ৰাইব কৰি ল'ব অতি কোমল আৰু সুস্বাদু নিৰোগী ভাতৰ চাউলৰ মালপোৱাৰ কাৰণে ভাতৰ চাউল ল'ব আৰু তাৰ বাবে লাগিব উৎকৃষ্ট ধৰণৰ গুড় লাগিব আৰু এটা পাত্ৰত মই এই গুড়খিনি কেনে ধৰণে গুলি লম আপোনালোকক দেখুৱাম ইয়াত বেকিং 1.5 চামুচ লৈছো মই আপোনালোকে প্ৰয়োজন অনুসৰি সোডা গুড়ি এটিপামান দিব পাৰে আঙুলি দুটাৰ মাজত যিকণ আহে মই পানী লৈ পেলাই গুড়খিনি কেনেদৰে প্ৰস্তুত কৰোঁ আপোনালোকে চাই যাব আৰু অতি কোমল হয় এই মালপোৱাটো এনে ধৰণে প্ৰস্তুত কৰিলে গুটেখিনি একেলগে সানি নলব গুটেখিনি একেলগে সানি নলে আপোনালোকে আন্দাজটো নাপাব আৰু কম বেছি ঢিলা হ'ব পাৰে বা ডাঠ হ'ব পাৰে অলপ অলপকৈ আপুনি পানী দি পেলাই এনে ধৰণেৰে সানি ল'ব আৰু গৰম কালি এটা কথা মন কৰিব গৰম কালি হাতেৰে নেহানিব গোন্ধাব পাৰে আৰু এক ৰাতি আমি ফ্ৰিজতে হওক বা এনে ঢাকি পেলাই মালপোৱাৰ এই পেষ্টটো থৈ দিব লাগিব ইয়াত দেখিছেনে গুড়খিনি প্ৰস্তুত হৈ গৈছে আৰু অলপ অলপকৈ পিঠাগুৰি আমি সানি এনে ধৰণেৰে পেষ্টটো তৈয়াৰ কৰি ল'ব লাগিব এটা কথা মনত ৰাখিব আজিকালি প্ৰায় মানুহে বৰা চাউল নাখায় সেইবাবে এই পিঠাটোত মই কোনো প্ৰকাৰেৰে বৰা চাউল মিক্স কৰা নাই আৰু সম্পূৰ্ণ ভাতৰ চাউলৰ পিঠাগুৰি মই লৈছো সেইবাবে আপোনালোকে এটো যিকোনো সময়তে প্ৰস্তুত কৰিব পাৰে আৰু মন গলে আপোনালোকে থৈ পেলাই পুৰি থাকিবও পাৰে বা গুটেখিনি একেলগে পুৰি থলেও আপোনালোকৰ টান হৈ নাযায় আৰু এই পেষ্টটো এনে ধৰণে ৰেডি হৈ গৈছে দেখিছেনে কিমান ধুনীয়াকৈ পেষ্টটো হৈ গৈছে আৰু এই তেল মই জুইত কেৰাহীত গৰম কৰি লৈছো আৰু পেষ্টটো আপোনালোকৰ এতিয়া মই ৰিফাইন তেল দিছো আপোনালোকে প্ৰয়োজন বোধ কৰিলে মিঠাতেল আৰু ৰিফাইন তেল মিক্স কৰি দিব পাৰে অকল মিঠাতেল নিদিব পেষ্টটো এনেকুৱা ধৰণৰ হৈছে চাওক বেছি পনীয়াও নহয় বেছি ডাঠো নহয় এনে ধৰণেৰে মালপোৱা আপোনালোকে প্ৰস্তুত কৰক আৰু সোৱাদ লওক বহুত দিনলৈকে কোমল হৈ থাকে এনে ধৰণেৰে আপোনালোকে গিলাচেও দিব পাৰে বা মই গোল হেতা এখনে দিছো আৰু চাব মই ভিডিঅ'টোত আপোনালোকে ভালদৰে পিঠাটো এনে ধৰণে অকণকে তেলটো লেটিয়াই থাকিব কাৰণ ওপৰলৈ অতিৰিক্তখিনি যদি গুচি আহে তেতিয়া হলে পিঠাটোৰ শেপটো বেয়া হ'ব আৰু অতি সুন্দৰ ৰং ধৰিব আপোনালোকে চাই থাকক আৰু এনে ধৰণে আপোনালোকে প্ৰস্তুত কৰক আৰু নিৰোগী সকলোৱে খাব পৰা বহুত দিনলৈকে কোমল হৈ থকা এই মালপোৱা আপোনালোকে টেষ্ট লওক আৰু ভিডিঅ'টো মোৰ কেনে ধৰণেৰে কেনেকুৱা পালে আপোনালোকে মোক জনাব তেতিয়া মই উৎসাহিত হ'ম এ দেখিছেনে কেনে ধৰণেৰে মই মালপোৱাটোৰ লুটিয়াই দিলতো দুইফালে হৈ গৈছে সিজি গৈছে ৰংটো চাব আপোনালোকে মই দেখাম এতিয়া ৰংটো কিমান সুন্দৰ হৈছে প্ৰত্যেক বিধ পিঠাই খাবলৈ ধুনীয়া গৰমে গৰমে অতি কোমল কিন্তু প্ৰায় এমাহলৈও এই বিধ পিঠা ভাল হৈ থাকে খালি গৰমে গৰমে আপোনালোকে টেমাত ভৰাই নিদিব খাই চাব কেনেকুৱা পালে জনাব